আমাৰ ওপৰত যদি জাপি দিব বিচাৰিছে দমন কৰিব বিচাৰিছে এই কথাটো আমি প্ৰতিবাদ জনাই পেলাই চৰকাৰক আমি সদায় জনাই আহিছোঁ আমি সকীয়াই উঠিছোঁ আমাৰ আবেগ অনুভূতিৰ थासारिया गाज्रिनिख्रुइ गाज्रि जालांनो हमनायखौ नुनो मोनदों दा बे समा जों बर' हारि बा बर' फिसाफोरनि थाखाय जिरायना थानायनि सम नङा नों बिपिएफ आं इउपिपिएल बै बिजेपि बेफोरबायदि सानलायनांगौनि दा सम गैया दा जियानो जा हारि फाननानै जाग्रा बै सानैसो लिडारगिरिफोरखौ बनजार लानानै साफा साफा होसोनायनि सम जाबाय जों बर' फिसा हिसाबै बर' बिमानि देहायाव थै थानाय हिसाबै बर' हारिनि सेन्टिमेन्ट दं नाथाय बै बर' हारिनि गिदिर गिदिर सानैसो लिडारगिरिफोरनि खोथाफोरखौ हजम खालामनो हाया हाया मोनगासिनो दं दा जियानो जा जोंहा दुलाराय बर' फरायसा आफादनि आफादगिरि मानगोनां दीपेन बर' सारा फंनैसो खोथा बुंफैदों नोंथांमोना खोनासंलां আমাৰ ওপৰত যদি জাপি দিব বিচাৰিছে দমন কৰিব বিচাৰিছে এই কথাটো আমি প্ৰতিবাদ জনাই পেলাই চৰকাৰক আমি সদায় জনাই আহিছোঁ আমি সকীয়াই উঠিছোঁ আমাৰ আবেগ অনুভূতিৰ কথা আমি জনাইছোঁ তৎসত্ত্বেও অসম চৰকাৰৰ গ্ৰুপ অফ মিনিষ্টাৰ যি মন্ত্ৰীগোট আছে এই মন্ত্ৰীগোটে কেবিনেটত এই প্ৰতিবেদনখন আনিছে আৰু আজি নহ'লে অহাকাইলৈ যোনটো 29 তাৰিখলৈকে আছে সেই কথাটো স্পষ্ট কৰিছে আজি আনিছিল না আমি নাজানো কিন্তু কথাটো হ'ল যে স্পষ্ট যোৱাকালি কেবিনেটৰ পিছত কোৱা হৈছে যে এই ভিডিঅ' মানে এই যে মানে প্ৰতিবেদন যি ৰিকমেণ্ডেশ্যন সেইটো এই বিধানসভাৰ আনিব আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰে মানে প্ৰেৰণ কৰিব আমি এই কথাটো স্পষ্ট কৰিছোঁ জনজাতি আজি সংকটত এই সংকট কালত আমাৰ শেষ মুহূৰ্তত আমি আমাৰ যুঁজখন আমি চলাই যাম সম্পূৰ্ণভাৱে চলাই যাম আৰু আমি দাবী জনাইছোঁ এই যি ৰিকমেণ্ডেশ্যন এইটো ৰিভিউ কৰিব লাগে সেইটো উঠাই ল'ব লাগে আৰু এই কথাটো স্পষ্ট কৰিছে যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনজাতিসকলক বিচাৰে না নাই তেওঁ জনজাতিসকলৰ আবেগ অনুভূতিক বিচাৰে না নাই এই কথাটো তেওঁ নজৰ দিব লাগে কাৰণ তেওঁলোকে কৈ আছে এই চৰকাৰটো জনজাতিসকলৰ চৰকাৰ জনজাতিক সদায় আমি সন্মান জনাই পেলাই এই চৰকাৰৰ নীতি আদৰ্শ আমি পালন কৰিছোঁ আৰু যদি নীতি পালন কৰিছে তেতিয়াহ'লে আজিৰ সময়ত জনজাতিক নিষেধ কৰা যে 3টা জনগোষ্ঠীক মানে এছ টি প্লেন আৰু 3টা জনগোষ্ঠীক এছ টি ভেলী এইটো কেন্দ্ৰীয় পৰ্যায়ৰ এছ টি এটাই অসমত ভেলী আৰু এইটো কিয় কৰা হ'ল আৰু এই কথাটো আমি কৈ আছিলোঁ যে বৰ্তমান জনজাতিক মানে ইয়াত নস্বাত কৰিব নালাগে ধ্বংস কৰিব নালাগে আপোনালোকে যদি বনাব বিচাৰিছিল কিয় ভেলী নবনায় কিয় ভাগ ভাগি কিয় বনাইছে এই কথাটো আমি চৰকাৰৰ ওচৰত প্ৰশ্ন কৰিছোঁ আৰু চৰকাৰে ইয়াত জবাব দিব লাগিব গণতান্ত্ৰিক শান্তিপূৰ্ণ জংগী আন্দোলন চলিবই আৰু জনজাতিসকলে একত্ৰিত হৈছে জনজাতিসকলৰ অস্তিত্বৰ বিপন্ন এই সময়ত আমি একেলগে যুঁজ দি যাম সংগ্ৰাম দি যাম নিশ্চিতভাৱে আচলতে আইচি itu light không đó là gì nhỉ?